মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল ক্লাছ 10 জেনেৰেল মেথছ এণ্ড সায়েন্স অনলাইন এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। মোৰ নাম সাজিদ হুছেইন, মই তেজপুৰ চাৰিআলি গাৰ্লছ হাই স্কুলত পঢ়াওঁ, শিক্ষকতা কৰোঁ। আজি আমি ৰসায়ন বিজ্ঞান আৰম্ভ কৰিব লৈছোঁ আৰু ৰসায়ন বিজ্ঞানৰ কেমিষ্ট্ৰি তোমালোকৰ যথেষ্ট নম্বৰ আহে, তোমাৰ 35 মাৰ্কছ মান আহে আৰু কেমিষ্ট্ৰি গোটেইকেইটা চেপ্টাৰ বিষয়ে প্ৰত্যেকটো চেপ্টাৰতে লগা বস্তু হ'ল তোমাৰ কেইটামান বেছিক বস্তু জানিব লাগিব। সেইখিনি জানিলে তোমালোকে কেমিষ্ট্ৰিৰ বিষয়ে তোমালোকে বুজি পাবা, নহ'লে একো বুজি নাপাবা। গতিকে মই বেছিক্স বুলি লিখা আছে, বেছিক বস্তু কিছুমান আছে ৰসায়ন বিজ্ঞানৰ। আচলতে এইটো 9 আৰু 10 দুয়োটাৰ কাৰণেই কামত মানে প্ৰয়োজনীয়। মোৰ এইটো এটা চেনেল বনাইছোঁ মই। আৰু তোমালোকে এটা কাম কৰিবা, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, বেল আইকনটো প্ৰেছ কৰিবা আৰু লাইক বাটন দিবা, যাতে মোৰ ভিডিঅ'বোৰ সদায় পাই থাকা। আজি আমি আৰম্ভ কৰোঁ আহা। চাবা এটা কথা শুনা, তোমাৰ কথা এটা ক'ব বিচাৰিছোঁ মই তোমালোকক। তোমালোকে বেছিক বুলি ক'লে তোমালোকে এটা বস্তু জানিবা, তোমালোকে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইকেইটা কি হয়? এইকেইটা অংক বুলি কয়। কি বুলি কয়? অংক, ইংৰাজীত কয় ডিজিট। এই অংককেইটাৰে ধৰা 3টা অংকৰে গঠিত এটা কি এইটো সংখ্যা। এইটো কি বুলি কয় কোৱা? সংখ্যা, নাম্বাৰ। চোৱা, এই অংকৰে কি গঠিত হয়? সংখ্যা গঠিত হয়, অৰ্থাৎ ডিজিটেৰে কি গঠিত হয়? নম্বৰ গঠিত হয়। ইয়াত কি আছে? 7 আছে, এইটো 7, 5টো আছে, আকৌ 1 আছে। ধৰা 3, 5, 0, 2, 1, 9, 4 এই গোটেইটো এটা কি হয়? এটা সংখ্যা হয়, কিন্তু এইকেইটা অংকৰে গঠিত। ঠিক তেনেকৈ তোমালোকৰ ইংৰাজী তোমাৰ ABCD কৈ পেলাই 26টা কি আছে তোমালোকৰ? এৰ পৰা জেডলৈকে কি আছে তোমাৰ? 26টা এলফাবেট আছে। ABCD এনেকৈ পেলাই XYZ 26টা কি আছে? এলফাবেট আছে। ঠিক তেনেকৈ এলফাবেট দি পেলাই কি হয়? ৱৰ্ডবিলাক হয়। ধৰা এডুকেশ্যন লিখিলোঁ, এডুকেশ্যন কি আছে? এইকেইটা এলফাবেট দিয়ে এডুকেশ্যন ৱৰ্ড হৈছে। ৱৰ্ড হ'ব তোমাৰ, চেণ্টেঞ্চ হ'ব, গোটেইবিলাক এইকেইটাই এলফাবেট দিয়ে তোমাৰ গঠিত, চেণ্টেঞ্চ হওক, প্ৰ'জ, পয়েট্ৰি যি হওক। এতিয়া তোমালোকক এইটো কথা কোৱাৰ কাৰণ এইটোৱে, তেতিয়া ৰসায়ন বিজ্ঞান পঢ়িবলৈ হ'লে, আমি জানিবলৈ হ'লে আমাক কেইটামান বস্তু আমি কেইটামান বস্তু আমাৰ একেবাৰে প্ৰয়োজনীয় জনাটো, সেইটো হ'ল তোমাৰ হ'ল মৌল মানে এলিমেণ্টছ। মৌলবিলাক আমি জানো কেইটা মৌল আছে? 118বিধ মৌল আছে। 118বিধ কি আছে? মৌল আছে বা এলিমেণ্ট আছে। এই 118বিধ মৌলৰ 80টা হ'ল তোমাৰ ধাতু, 7টা হ'ল তোমাৰ ধাতু কল্প, বাকীখিনি হ'ল ৰিমেইনিং তোমালোকে হিচাপ কৰিলে হ'ল, এইটো কি অধাতু। এতিয়া কথা হ'ল তোমাৰ এই মৌলখিনি যে আছে, এই মৌলখিনিৰে গোটেই বিশ্বব্ৰহ্মাণ্ডত বা পৃথিৱীত গোটেই যিমান যৌগ আছে, যিবোৰ বস্তু দেখা পাই আছে, প্ৰত্যেকটো বস্তুখিনি এই মৌলখিনিৰে গঠিত। তোমালোকে প্ৰথম 20টা মৌল তোমালোকে জানিব লাগে। তোমালোকে ক্লাছ 9ত পাইছা অলৰেডি, মোৰ মনত আছে, তোমালোকৰ নিশ্চয় মনত আছে। প্ৰথম মৌলটো ধৰা কি আছিল কোৱা? হাইড্ৰজেন। পিছৰটো হিলিয়াম, তাৰপিছত লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম BE হয় দেই, আৰু বেৰিয়াম হ'লে BA হ'ব। BE মানে বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। এতিয়া হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 1, হিলিয়ামৰ তেনেকৈ 2, লিথিয়ামৰ 3, বেৰিলিয়ামৰ 4, বৰণৰ 5, কাৰ্বনৰ 6, ভেৰি ইম্পৰ্টেণ্ট, নাইট্ৰজেন 7, অক্সিজেনৰ 8, ফ্ল'ৰিনৰ 9, নিয়নৰ 10। তোমালোকে ক্লাছ 9ত পাই আহিছা। তোমালোকে এইবিলাক ফুলত যদি লিখা হয় KLMN, ইয়াত এটাই আছে। হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 মানে কি? ইয়াৰ প্ৰটনো এটা আছে, ইলেক্ট্ৰনো এটাই আছে। গতিকে আমি যদি আঁকো, এইটো হ'ল নিউক্লিয়াছ। ইয়াত তোমাৰ নিউক্লিয়াছৰ ভিতৰত এটা প্ৰটন থাকিব, নিউক্লিয়াছৰ ভিতৰত প্ৰটন এটা থাকিব, আৰু এই প্ৰথম ফুল এইটো কেই কক্ষত তোমাৰ এটা ইলেক্ট্ৰন থাকিব, এটা ইলেক্ট্ৰন থাকিব, এটা প্ৰটন, এটা ইলেক্ট্ৰন থাকিব। গতিকে এইটো কেই কক্ষ, গতিকে কেইখন এটা লিখিলোঁ। হিলিয়ামৰ 2, গতিকে হিলিয়াম যেতিয়া লিখিম, প্ৰটন 2টা, ইলেক্ট্ৰনো 2টা হ'ব কেই কক্ষত। লিথিয়াম 3, আমি জানো কেই কক্ষত 2টাতকৈ বেছি থাকিব নোৱাৰে, গতিকে এই 3 যেতিয়া হ'ব 2, 1 হ'ব, দ্বিতীয় কক্ষত যাবগৈ।
লিথিয়াম যদি ৰাখিম কে এল এল এটা হ'ব প্ৰটন তিনিটা হ'ল লিথিয়াম লিথিয়াম হয় প্ৰটন তিনিটা আৰু তোমাৰ পটাছিয়ামত সৰি কে কক্ষত দুটা আৰু এল কক্ষত এটা কে দুটা এটা তিনিটো 2 1 হ'ব তাত 2 চাৰিটো কি হ'ব 2 2 পাঁচটো হ'ব 2 3 2 4 2 5 2 6 2 7 2 8 এটা মন কৰা নিয়নত 2 আৰু 8 আছে এটো ষ্টেবল বুলি কয় ষ্টেবল সুস্থিৰ মানে নিয়নৰ কি হয় তোমাৰ প্ৰটন তোমাৰ আছে 10টা ইয়াত তোমাৰ ইলেক্ট্ৰন প্ৰটন কোৰে দুটা থাকিব দুটা আছে আৰু দ্বিতীয় কক্ষত 8টা থাকিলে 8টা আছে এই দুটা আছে আৰু এলা দুটা 8টা থাকিলে 8টা আছে গতিকে তোমাৰ এইটো বহিকক্ষ বুলি কয় বহিকক্ষ অটৰমছ বুলি কয় এটোক আমি এই কক্ষটো আমাৰ যুজ্যতা নিৰ্ণয় কৰাত সহায় কৰে এটি সুস্থিৰ কাৰণ দুটা আছে 8টা আছে ইয়াৰ ই সুস্থিৰ কিন্তু এইটো সুস্থিৰ নহয় ইয়াত এটা কম আছে বা অক্সিজেনটো সুস্থিৰ নহয় দুটা কম আছে এটা চাবা তোমালোকে আমি ইয়াৰ পৰা যুজ্যতা উলিয়াব পাৰিম আৰু একেটা বস্তু তোমালোকৰ এই যিখিনি বেসিক কনসেপ্ট কলো গোটেই কেমিষ্ট্ৰি গোটেই কেটা চেপ্টাৰতে লাগি থাকিব গতিকে তোমালোকে একেবাৰে মৰ ভাষাকৈ তোমালোকে পঢ়িবা এটা লিখিবা মৌল এটা মৌল হয় পাৰমাণবিক সংখ্যা মৌল এটা তোমাৰ মৌল এটা পাৰমাণবিক সংখ্যা পাহলৈ লিখছো পাৰমাণবিক সংখ্যা আৰু তোমাৰ ফুল কেটা ঠিক তেনেকৈ বাকি 10টা লিখি লৈছো মই মৌল পাৰমাণবিক সংখ্যা তোমালোকে ক্লাস 9 পাইছা মনত পৰিছে নিশ্চয় আৰু বাকি এটা হ'ল কে এল এম আৰু এন সো প্ৰথম 10টা হ'ল তাৰপিছত 11 নম্বৰটো মৌলটো হ'ব তোমাৰ সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আর্গন পটাশিয়াম ক্যালসিয়াম সব সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 মেগনেছিয়ামৰ 12 এলুমিনিয়ামৰ 13 সিলিকনৰ 14 ফসফৰাছৰ 15 সালফাৰৰ 16 ক্লোৰিনৰ 17 আৰ্গন 18 পটাশিয়াম 19 ক্যালসিয়াম 20 নামটো আপোনালোকে নিশ্চয় জানা ক্যালসিয়াম পটাশিয়াম কেলিয়াম হয় একচুয়ালি কে লিখে কাৰণ পটাশিয়াম বুলি কয় কাৰণ সোডিয়ামটো নেট্ৰাম হয় আচলতে সোডিয়াম এনে লিখে আচ্ছা 11 টো কি হ'ব 2 8 1 মনত পৰিছে তোমালোকে নিশ্চয় 2 8 2 তোমালোকে গোটেইটা চেপ্টাৰতে লাগি থাকিব গতিকে তোমালোকৰ এইখিনি বস্তু তোমালোকক মই আজি আৰম্ভণি কৰিছো আৰু আৰম্ভণি তোমালোকে যি দেখুৱাইছো তোমালোকে ভালকৈ 2 8 6 2 8 7 2 8 8 6 এই আৰ্গনটো সুস্থিৰ কিটো কাৰণ প্ৰথম কক্ষত থাকিলে দুটা দ্বিতীয় কক্ষত থাকিব লাগে 8টা আৰু লাষ্টৰ কক্ষ যেটো বহি কক্ষ বুলি কয় বহি হল বুলি কয় তাত তোমাৰ 8টা হ'ব লাগে 8টা আছে তেনেকৈ পটাশিয়ামটো কি হ'ব কোৱা 2 8 আছে 19টা গতিকে এটো 18 বনালে আকৌ 8 হ'ব 1 এটা হ'ব 2 8 8 2 তোমালোকে ইয়াৰ পৰা এটা কথা গম পাবা পৰ্যায়লৈকে যদি পঢ়িব লাগিব সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম এটা বেছি আছে কাৰণ সুস্থিৰ হ'বলৈ 2 আৰু 8 লাগে 2 আৰু 1 এটা বেছি আছে এটা দিব ইলেক্ট্ৰন সেইকাৰণে সোডিয়ামৰ যুজতা 1 একেদৰে মেগনেছিয়ামৰ যুজতা 2 এলুমিনিয়ামৰ যুজতা 3 কাৰণ এটা দিব এই দুটা দিব তিনটা দিব একেটা দিলেই 8 হৈ যাব একেদৰে চাবা তোমালোকে ক্লোৰিনৰ চোৱা 8টা হ'বলৈ কি এটা লোৱাটো সহজ নে 7টা এৰাটো সহজ নিশ্চয় এটা লোৱাটো সহজ কি এটা ইলেক্ট্ৰন ল'ব আৰু যুজতা 1 দুটা লৈ কাৰণে ইয়াত সালফাৰ যুজতা 2 তিনটা লৈ 8 হ'ব গতিকে ফসফৰাছৰ যুজতা 3 ইলেক্ট্ৰন যোনে লয় সেটা ধাতু ইলেক্ট্ৰন যোনে এৰে সেটা হ'ল যোনকে ইলেক্ট্ৰন যোনকে এৰে এটা হ'ল ধাতু ইলেক্ট্ৰন যোনকে লয় এটা হ'ল অধাতু গতিকে এই তিনটা কি হ'ব কোৱা এই তিনটা ইলেক্ট্ৰন কি কৰিব গ্ৰহণ কৰিব ইলেক্ট্ৰনকে গ্ৰহণ কৰে ইলেক্ট্ৰন কি কৰে গ্ৰহণ কৰে ইলেক্ট্ৰন গ্ৰহণ কৰে এটা হ'ব অধাতু ইলেক্ট্ৰন গ্ৰহণ কৰি এটা ল'ব ই দুটা ল'ব ই অধাতু হয় আৰু ই ইলেক্ট্ৰন এৰে এইকেইটা তিনটা ইলেক্ট্ৰন এৰে এই তিনটা কি হ'ব ইলেক্ট্ৰন এৰে ইলেক্ট্ৰন কি কৰে ত্যাগ কৰে ইলেক্ট্ৰন ত্যাগ কৰে ইলেক্ট্ৰন ত্যাগ কৰে এটা ত্যাগ কৰে দুটা ত্যাগ কৰে এটা যুজতা 1 ইয়াৰ 2 ইয়াৰ 3 আৰু যোনে ত্যাগ কৰে সি হ'ব ধাতু
ইলেক্ট্ৰন ত্যাগ যোনে কৰে সেইটো ধাতু আৰু যোনে গ্ৰহণ কৰে সেইটো অধাতু আৰু এই সিলিকনটো চোৱা ই চাৰি ই তিনিটা ই সিলিকনটোৰ মাজতে আছে এই দুটাৰ ই ধাতু আৰু অধাতু দুইটাৰে বৈশিষ্ট্য দেখুৱায় গতিকে সিলিকনটোক আমি ধাতু কল্প বুলি কওঁ ধাতু কল্প তোমালোকে এই 20টা মুখস্থ লাগিবই যেনেকৈ নহওক তোমালোকে 20টা জানিব লাগিব চিৰিয়েলি জানিব লাগিব আৰু তোমালোকে মই এতিয়া ভিডিঅ'ত আৰু কিছুমান কথা কৈ যাম সম্পূৰ্ণ ভিডিঅ' চাবা কিন্তু সেইটো বৰ ডাঙৰ কথা সম্পূৰ্ণ ভিডিঅ' চাবা ছাবস্ক্ৰাইব কৰিবা এতিয়া তোমালোকক মই এটা আৰু এটা ইম্পৰ্টেণ্ট চাৰ্টখন দি আছোঁ তোমালোকক মই একদম ইউ মাষ্ট গেট ইট বাই হাৰ্ট মুখস্থ ৰাখিব লাগিব এইটো মনত ৰাখিব লাগিব চাবা দেই NH4 প্লাছ দিছোঁ প্লাছ মাইনাছটো টেনশ্যন ল'ব চিন্তা কৰিব নালাগে এইটো হ'ল তোমাৰ এমনিয়াম আয়ন বুলি কয় প্লাছ মাইনাছ হ'লে প্লাছ হ'লে কেটায়ন মাইনাছ হ'লে এনায়ন গতিকে এইটো নাম এমনিয়াম ইয়াৰ নাম হ'ল এমনিয়াম আয়ন মই এমনিয়াম পিছৰ ফালে আয়ন নিলিখোঁ আৰু ইয়াৰ নামটো হৈছে এমনিয়াম আচ্ছা OH যদি লিখোঁ প্লাছ মাইনাছ চিন্তা কৰা লাগে OH থাকিলে ইয়াৰ নাম হ'ল হাইড্ৰক্সাইড গতিকে তোমালোকে চাবা এমনিয়ামৰ যোজতা 1 হাইড্ৰক্সাইডৰ যোজতা 1 এইটো মনত ৰাখিবা এমনিয়াম বুলি কয় যোজতা 1 হাইড্ৰক্সাইড বুলি কয় যোজতা 1 এই চাবা CO3 ইয়াৰ নাম হ'ল তোমাৰ কাৰ্বনেট SO4 ইয়াৰ নাম হ'ল তোমাৰ সালফেট এতিয়া থ্ৰুত এটা কথা কৈ থওঁ তোমালোকক এটা মনত ৰাখিবা মই যে তোমালোকক অলপ আগতে কৈছিলোঁ মৌলবিলাক লাগি কি হয় যোগ হয় যেনেকুৱা H2O এইটো কি হয় 11টা মৌল আছিল তাই হাইড্ৰজেন আৰু অক্সিজেন মিলি কি হ'ল পানী হ'ল এটা যোগ হ'ল এই অণুটোৰ নাম হ'ল হাইড্ৰজেন অণু ঠিক তেনেকৈ তোমাৰ মই এইটো কওঁ H2O দুই লিখিছোঁ এইটো কেইটা আছে এইটো হাইড্ৰজেনৰ দুটা অণু আছে এতিয়া চোৱা ইয়াত হাইড্ৰজেনৰ এটা অণু এইটো দুই থাকিল দুটা অণু ঠিক আছে 3H2O হাইড্ৰজেনৰ হাইড্ৰজেন পানীৰ এইটো এটা অণু পানীৰ দুটা অণু এইটো পানীৰ তিনিটা অণু এতিয়া পানীৰ এটা অণুত দুটা হাইড্ৰজেন পৰমাণু থাকে এটা অক্সিজেন পৰমাণু থাকে ঠিক তেনেকৈ ইয়াত পানীৰ এটা অণুত দুটা হাইড্ৰজেন এটা অক্সিজেন পানীৰ দুটা অণু আছে দুই দেখিছোঁ দুই দুগুণ চাৰিটা হাইড্ৰজেন থাকে হাইড্ৰজেন কেই থাকিব চাৰিটা হাইড্ৰজেন পৰমাণু থাকে আৰু অক্সিজেন দুটা থাকে অক্সিজেন কেই থাকে দুটা পৰমাণু থাকে ঠিক তেনেকৈ 3 দুগুণ 6 গতিকে 1 2 3 4 5 6 ছটা হাইড্ৰজেন পৰমাণু আৰু অক্সিজেন কেইটা তিনিটা অক্সিজেন পৰমাণু আছে কথাটো বুজি পাইছা নিশ্চয় মই এটা এক্সাম্পল দিলোঁ যেনেকৈ তোমাৰ মৌলবিলাক লগ লাগি যোগ হয় মই এটা কৈছিলোঁ যেনেকৈ তোমালোকৰ এলফাবেট মিলি বা সংখ্যা অংকবিলাক মিলি সংখ্যা হয় এলফাবেট মিলি যেনেকৈ তোমাৰ ৱৰ্ড হয় তোমাৰ চেণ্টেঞ্চ হয় ঠিক তেনেকৈ তোমাৰ এই মৌলবিলাক মিলি কি হয় যোগ হয় এই যৌগবিলাকত এইটো পানীৰ যৌগ এইটো এটা অণু আছে পানীৰ এইটো পানীৰ দুটা অণু এইটো পানীৰ তিনিটা অণু আছে এই পানীৰ এটা অণুত দুটা হাইড্ৰজেন পৰমাণু আছে আৰু এটা অক্সিজেন পৰমাণু আছে ঠিক তেনেকৈ পানীৰ দুটা অণুত 2 দুগুণ 4টা হাইড্ৰজেন পৰমাণু আছে দুটা অক্সিজেন পৰমাণু আছে এতিয়া তিনিটা পানীৰ পৰমাণু তিনিটা পানীৰ অণু 3 দুগুণ 6টা হাইড্ৰজেন আছে আৰু তিনিটা অক্সিজেন পৰমাণু আছে এইটো কথা তেওঁলোকে মনত ৰাখিবা ঠিক তেনেকৈ ইয়াত তোমালোকৰ এইটো NH3 এইটো এমনিয়া বুলি কয় এমনিয়া এইটো হ'ল এমনিয়াৰ লগত তোমাৰ যেতিয়া তোমাৰ এটা হাইড্ৰজেন লগ হ'ব এইটো কি হ'ব তোমাৰ NH4 এই চাৰ্জটো আহি যাব এইটো এমনিয়াম এইটো এমনিয়াম গতিকে তোমাৰ ৰেডিকেলটো এনেকুৱা কথা হয় তোমালোকে এটা কথা মন কৰিবা ইয়াৰ নামবিলাক মনত ৰাখিবা এমনিয়াম এইটোৰ নাম হাইড্ৰক্সাইড এইটোৰ নাম কাৰ্বনেট এইটোৰ নাম ছালফেট এতিয়া চাবা কাৰ্বনেটটো যেতিয়া তোমাৰ হাইড্ৰজেন ইয়াত কয় হাইড্ৰজেন কাৰ্বনেট সালফেটটো যেতিয়া ইয়াত কয় হাইড্ৰজেন সালফেট কাৰ্বনেটটো আছিল CO3 আছিল এটা হাইড্ৰজেন আহি গ'ল কিন্তু এই প্লাছ আৰু মাইনাছ কাটি গ'ল এটা কাটি গ'লে হাইড্ৰজেনটো ইয়াত আহি গ'ল লাগি গ'ল এটা চাৰ্জ নাইকিয়া হৈ গ'ল গতিকে কাৰ্বনেটৰ যোজনা 2 হাইড্ৰজেন কাৰ্বনেটৰ যোজনা 1 সালফেটৰ যোজনা 2 হাইড্ৰজেন সালফেটৰ যোজনা 1 এটা চাবা তোমালোকে এটা মই কেইটামান আৰু লিখি দি আছোঁ সালফেট অকল এছ থাকিলে সালফাইড
ফাইড এইটো সালফাইড টু সালফেট মনত ৰাখিবা তেনে অক্সিজেন অক্সাইড অক্সিজেন অক্সাইড ঠিক আছে ক্যালসিয়াম MgL ম্যাগনেসিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম বেৰিয়াম আমবিলাক উচ্চাৰণ কিতাপ নাই কৰো মই এনেই মনত ৰাখিবলৈ কৈছোঁ আম যিবিলাক প্ৰনাউন্স হয় জেনেৰেলি এইবিলাক মেটেল হয় ধাতু হয় কিন্তু সববিলাক নহয় যেনেকৈ তোমাৰ আইৰণটো ধাতু হয় আইৰণটো উচ্চাৰণ আম নহয় বাৰু ছডিয়াম মেগনেছিয়াম এইবিলাক ধাতু ক্যালসিয়াম মেগনেছিয়াম বেৰিয়াম এইবিলাক যদি ধৰিবা না নিলিখোঁ তোমালোকে অলৰেডি চিনি পোৱাই ক্যালসিয়াম মেগনেছিয়াম বেৰিয়াম নাজানে বাৰু তোমালোকে বেৰিয়াম লিখিছোঁ বেৰি আম আগৰটো আছিল বেৰিলিয়াম এইটো আছিল বেৰিয়াম BA ক্যালসিয়াম মেগনেছিয়াম তেনেকুৱা কপাৰ কপাৰ তোমাৰ আচলতে কিউপ্ৰাছ কিউপ্ৰিক হয়তো কপাৰ বুলি 10ত লাগে তোমালোকে কপাৰটো মৰাই ভাল 9ত কপাৰে আহে জেনেৰেলি লাগে কপাৰ তেনেকুৱা আইৰণটো তোমালোকে ফেৰাছ বুলি ক'ব ফেৰাছ বুলি ক'লে যুজতা 2 এটা চাবা আৰু তোমাৰ লিখিছোঁ তোমাৰ সিলভাৰ নাইট্ৰেট এর নাম সিলভার আয়ন और এর নাম নাইট্রেট সিলভার নাইট্রেট তাকে এখিনি তোমার কপি লিখিবা মুখস্থ কৰিবা কিন্তু মোৰ ইউটিউবটো বাৰে বাৰে চাবা মানে ভিডিঅ'টো বাৰে বাৰে চাবা আৰু তোমালোকে কি কৰিবা মুখস্থ কৰিবা কিতাপ লিখি ল'বা নহ'লে পাহৰি যাব কিন্তু চাবা সিলভাৰ আৰু নাইট্ৰেট তাৰপিছত আহি গ'ল তোমালোকৰ সিলভাৰ নাইট্ৰেট হ'ল তাৰ লিখিম তোমাৰ fluoride, chloride, bromide, iodide. Fluoride, chloride, bromide, iodide. Fluorine or fluoride, chlorine or chloride, bromine or bromide. আয়োডিন আৰু আয়নাইড তেনেকৈ আৰু এটা আছে তোমাৰ সোডিয়াম আৰু পটাছিয়াম মনত ৰাখিবলৈ বেছি টান নহয় তাকে এনেকৈ মনত ৰাখিবা কাৰ্বনেল সালফেট 2 হাইড্ৰোজেন সালফেট 1 এমোনিয়াম সালফেট এমোনিয়াম হাইড্ৰক্সাইড 1 এমোনিয়াম হাইড্ৰক্সাইড মনত ৰাখিবা গ্ৰুপ হিচাপে মনত ৰাখিবা তেনেকৈ সিলভাৰ নাইট্ৰেট মনত ৰাখিবা fluoride, chloride, bromide এটা গ্ৰুপত মনত ৰাখিবা সোডিয়াম আৰু পটাছিয়াম এটা গ্ৰুপত মনত ৰাখিবা এমোনিয়াম হাইড্ৰক্সাইড 1 কাৰ্বনেট 2 হাইড্ৰোজেন কাৰ্বনেট 1 সালফেট 2 হাইড্ৰোজেন সালফেট 1 ঠিক আছে সোডিয়াম নাইট্ৰেট ঠিক আছে fluoride, chloride, bromide হাইড্ৰেট সোডিয়াম পটাছিয়াম একেবাৰে মনত ৰাখিবা একো নাই আৰু ফিলে সালফাইড আৰু অক্সাইড ঠিক আছে ক্যালসিয়াম মেগনেসিয়াম বেৰিয়াম ঠিক আছে কপাৰ আইৰণ আৰু আছে জিংক ইম্পৰ্টেণ্ট জিংক আৰু আছে তোমালোকৰ লেড বুলি কয় PB লেড বুলি কয় লেড বা 10টা এতিয়া তোমালোকৰ অলৰেডি তোমালোকে গম পাইছা যুজতা এইখিনি যুজতা 1 এইখিনি যুজতা 2 এৰটা লিখি দিছোঁ যুজতা 3 সব ফেৰাছ বুলি ক'লে 2 আৰু ফেৰিক বুলি ক'লে 3 ফেরাস 2 Fe 3 হয় উচ্চারণ করা হবে ফেরিক আর অ্যালুমিনিয়াম ভেরি ইম্পর্টেন্ট যেটা 3 অ্যালুমিনিয়াম তোমাকে প্রথম দিশটা মনে রাখলে এনে ওলাব সব অ্যালুমিনিয়ামৰ পাৰণিক সংখ্যা 13 তাহলে কি হল 2 8 3 এটা 3 পালোই না যেটা আমি উলিয়াই লব পারবো পাহৰিলে প্ৰথম দিশটা মনে ৰাখো আমি উলিয়াই লব পারবো ঠিক আছে সোডিয়ামৰ কিমান 11 মানে 2 8 1 যেটা এগুলাই পটাছিয়াম 2 8 8 1 এটা উলিয়াই লব পাৰো আমি কিন্তু এইটা গ্ৰুপ হিচাপে আছে ৰেডিকেল মনত ৰাখিব লাগিব তেতিয়া তোমালোকে নেক্সট মই যেটো লেখোৱা আছে তোমালোকে দুটো বুজিব পাবা তোমালোকৰ প্ৰথম চেপ্টাৰটোত তোমালোকৰ কিছুমান ৰিয়েকশ্যন আছে তোমালোকৰ নামবিলাক দিয়া থাকিব ধৰা এলুমিনিয়াম অক্সাইড কেনে লিখিবা লিখাৰ কিছুমান টেকনিক আছে একদম লাগিবই জানিব কাৰণ চোৱা এলুমিনিয়াম অক্সাইড ফাৰ্ষ্ট কেনে লিখিবা চোৱা এলুমিনিয়াম লিখিবা এলুমিনিয়াম আৰু অক্সাইড মানে অক্সিজেন লিখিবা এতিয়া এলুমিনিয়াম যুজতা 3 আৰু অক্সিজেন যুজতা 2 তোমালোকে আনৰ পাইছা মনত আছে যদি ভাল কথা তোমালোকে আবার পুনৰ মই এবাৰ ৰিমাইণ্ড কৰি দিছোঁ
সদায় কি হয় যেহেতু ইয়াত লিখে ইয়াত লিখে এলিমেণ্টৰ তিনিটো অক্সিজেন লিখিব অক্সিজেনটো ইয়াত লিখিব সদায় এক্সচেঞ্জ হয় মনত থাকিব নিশ্চয় এলুমিনিয়াম অক্সাইড এলুমিনিয়াম লিখিবা অক্সিজেন লিখিবা ফাৰ্ষ্ট লিখিবা এলুমিনিয়াম তাৰপিছত লিখিবা অক্সিজেন এলিমেণ্ট যেতিয়া তিনি মই আগৰ চাৰ্টত ক'লোৱেই মাত্ৰ এলিমেণ্টৰ তিনিটো ইয়াত লিখিবা অক্সিজেনৰ দুইটো ইয়াত লিখিবা সেইটো লিখা এতিয়া চাবা এমনিয়াম কাৰ্বনেট এমনিয়াম মই প্ৰথমটোৱে লিখিছিলোঁ এমনিয়াম NH4 কাৰ্বনেট মানে CO3 চোৱা ইয়াত কিবা প্লাছ মাইনাছ একো লিখিব নালাগে চিন্তা কৰিব নালাগে এমনিয়ামৰ যেতিয়া 1 কাৰ্বনেটৰ যেতিয়া 2 এমনিয়ামৰ 1 একটা আমি লিখিলেও এটাই আছে গম পাওঁ কাৰ্বনেট এটাই আছে এমনিয়ামৰ 1টো ইয়াত হ'ব 1 নিলিখোঁ আমি কাৰ্বনেটৰ যেতিয়া 2টো ক'লে ইয়াত লিখিম ইয়াত যদি গোটেইটোৰ পৰা লিখিব গোটেই এমনিয়ামটোৰ পৰা লিখিব লাগিব কাৰ্বনেটৰ 2টো লিখিব লাগিব গোটেই এমনিয়ামটোৰ পৰা লিখিব লাগিব জিংক অক্সাইড কেনেকৈ লিখিব কওঁ জিংক লিখিলা অক্সিজেন লিখিলা জিংকৰ 2 অক্সিজেনৰ 2 দুইটো কেঞ্চেল হৈ গ'ল গতিকে তোমালোকে দুটা একে থাকে লিখিব নালাগে জিংক অক্সাইড বেৰিয়াম ক্লৰাইড চা বেৰিয়াম লিখিলা ক্লৰিনৰ কাৰণে ক্লৰাইড লিখিলা ক্লৰাইডৰ কাৰণে ক্লৰিন লিখিলা বেৰিয়ামৰ 2 ক্লৰিনৰ 1 বেৰিয়ামৰ 2টো ইয়াত 1টো ইয়াত বেৰিয়ামৰ 2টো ইয়াত 1 নিলিখোঁ আমি 1 মানে এটা আছে সিলভাৰ নাইট্ৰেট কমন ইউজ হৈ থাকে সিলভাৰ আৰু নাইট্ৰেট লিখিলে হ'ল ইয়াৰো 1 হৈ গ'ল আচ্ছা কেইটামান 5টা লিখি দিছোঁ এইকেইটা মুখস্থৰ নিচিনা কৰি দিব লাগে আচলতে ছালফ্ৰিক এচিড বুলি যদি ক'ব তাকে H2SO4 এইটো হাইড্ৰজেন ছালফ্ৰিক নকয় কিন্তু সদায় ছালফ্ৰিক এচিড বুলি পাবা নাইট্ৰিক এচিড বুলি ক'লে এইটো হাইড্ৰজেন নাইট্ৰেট হয় HNO3 একদম মুখস্থ ৰাখিবা হাইড্ৰক্লৰিক এচিড হাইড্ৰজেন ক্লৰাইড হয় আচলতে ঠিক আছে এমনিয়া NH3 হয় নাইট্ৰজেনৰ 3 এচিটিক এচিড CH3COOH তেনেকৈ কাৰ্বনাইজ কম্পাউণ্ডছ যেতিয়া কাৰ্বনৰ এইখিনি পৰে তোমালোকে ভালকৈ মই গম পাবা এইখিনি কথা গতিকে আশা কৰোঁ তোমালোকে মই এতিয়া ভিডিঅ'টো কমপ্লিট চাবা বাৰে বাৰে চাবা কিতাপত লিখিও ল'বা যিখিনি দিছোঁ আৰু মুখস্থ কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজতো শ্বেয়াৰ কৰিবা আৰু তোমালোকে বেল আইকন টিপিবা যাতে সদায় মই মেথছো দি আছোঁ গম পাইছা নিশ্চয় আৰু ছায়েন্সো গোটেইবিলাক দিম ফিজিক্স কেমেষ্ট্ৰি গোটেইবিলাক দিম চিন্তা কৰিব নালাগে তোমালোকে খালি পঢ়িলে হ'ল আৰু বেল আইকনটো তোমালোকে প্ৰেছ কৰিবা আৰু শ্বেয়াৰ কৰিবা ফ্ৰেণ্ড চাৰ্কেলৰ মাজত আৰু ভিডিঅ'বোৰ বাৰে বাৰে চাবা আৰু কিতাপত কপিত লিখি ল'বা তোমালোকে লিখি পেলাই ভালকৈ পঢ়িবা বেছি দিন নাই মেট্ৰিকলৈ একেবাৰে কম সময় আছে পৰীক্ষাটো হ'বই কোনো কথাই নাই গতিকে ভালকৈ এতিয়াৰ পৰা ঘৰত পঢ়া শুনা কৰা আৰু আজিলৈ কেইকৈ সামৰণি মাৰিলোঁ কাইলৈ আকৌ নতুন ভিডিঅ' আপলোড কৰিম